বাবু সাৱধান দেই মাৰ 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 দেই কি কৰিছে এইবিলাক চাওক হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং সকলোকে আশা কৰোঁ সকলোৱে ভালে আছে তো আজি হ'ল দীপাৱলী তো দীপাৱলীৰ সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ হেপী দীপাৱলী বুলি ক এই ধুনু লাজ কৰিছে তো গাইজ পূৰা আজি পূৰা ধামাকা ভিডিঅ' হ'ব তো এইফালে চাব পাৰে কি ধুনীয়া গাইজ এতিয়া আমি যাম ঘৰত তো ঘৰত কি পৰিৱেশ আজি দীপাৱলী বুলি তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে তো এইফালে চাব পাৰে কি সুন্দৰ পৰিৱেশ গাঁৱৰ কি ধুনীয়া বোমা ফুটাবা না আজি ন ফুলজাৰি ফুটাবা ফুলজাৰি লগাবা এই নালাৰে এইবিলাক বোমা মাৰিব ভয় লাগে ব'লা এতিয়া ঘৰত যাম তো ঘৰত কি পৰিৱেশ আজি পূৰা দেখুৱাম আপোনালোকক তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে তো ঘৰৰ কিছুমান কাম কাজ আছে আজি তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে আৰু স্কিপ নকৰিব ভিডিঅ'টো তো এইফালে চাব পাৰে আমাৰ কলিজাজনী পানীত চাকিবিলাক তিয়াই আছে কি সুন্দৰ কি ধুনীয়া হৈছে ন মুনু মুমু ডাঙৰ হৈছে ন তো এইফালে আমাৰ কলিজাজনী মাকে ঘৰবিলাক মুচি আছে তো তাইও এইকাৰণে পূৰা একদম পূৰা মোচাত ব্যস্ত মানে কি বা কৰি আছে তাইহে জানে আৰু তো এইফালে চাব পাৰে কলপুলি ফুটি পূৰা ৰেডি আমাৰ দেউতাই তো এইফালে মই চাইকেল এখন ওলাই লৈছোঁ তো অলপ চকৰ পৰা কিবা কিবি কিনি লৈ আহোঁ মুমুলৈ বুলি তো পূৰা এইফালে আমাৰ কলোৰাম কলপুলি সজোৱাত ব্যস্ত এইফালে আমাৰ মুমু তো এইফালে মাকৰ লগত মুমুই পূৰা ৰংগলী সজোৱাত ব্যস্ত তো এইফালে চলি আছে ক্ৰিকেট ইণ্ডিয়া ভাৰ্চেছ নেদাৰলেণ্ড পূৰা একদম মজা তামাম চলি আছে ক্ৰিকেট বুলি ক'লে পাগল আৰু মই এইফালে আমাৰ কলিজা চাকি জ্বলাত ব্যস্ত তো মুমুই কৈ আছে তাই বোলে নিজে চাকি জ্বলাব আজি কোন আহিছে চাওঁতে চাওঁতে আমাৰ কলিজাজনীও বহুত ডাঙৰ হৈ আহিছে তো এইফালে আমাৰ ডাঙৰ কলিজাজনীও পূৰা একদম চাকি তাকি পূৰা দিয়াত ব্যস্ত তো এইফালে খেলা চলি আছে দিৱালী যদিও পূৰা খেলত ব্যস্ত মই পূৰা খেলা বুলি ক'লে পাগল আৰু একফালৰ পূৰা তো এইফালে শ্ৰেয়াছ আয়াৰ 100 হ'ল তো সকলোৱে আশীৰ্বাদ কৰক যাতে এইবাৰ ৱৰ্ল্ড কাপত ইণ্ডিয়াই ফাইনেল জিকিব পাৰে
কি হ'ল ধুনু পুচি একো নহয় ঠিক হৈ যাব থুপ চুপ নালিবা দা শ্ৰেয়াছৰ লগতে এইফালে কে এল ৰাহুলো 100 মাৰিলে তো গাইছ এবাৰ বেছি ফটকা চটকা মাৰা নাই দক আৰু আনাও নাই মই তো এইফালে মুমুৰ কাৰণে পুৰা কলগাছ বোমা আৰু এইফালে ফুলজাৰি কেইডালমান লৈ আহিছোঁ তো বেছি মই ফটকা ফুটাইও ভাল নাপাওঁ ইমান ইফালে ৰিলছ বনাত ব্যস্ত ফেষ্টিভেল এটা আহিলে যদি ফটো আৰু ৰিলছ নবনাও কি লাগে ক তো আমাৰ কলিজাৰ হাতখন পুচি অলপমান কিহে পুচি কি কিহে পুচি দুই পুচি আৰু ফুলজাৰি লাৰ পানী মাৰ লগত পুৰা ফুলজাৰি জ্বলাই আছে my god. Ini daun lagi. এক মিনিট সকলোকে এটাই অনুৰোধ যাতে এনেকুৱাকে কোনো যাতে বম নুফুটাই বহুত ৰিস্কি হয় বাপৰে দেই কেনে আল্টিমেট জ্বলাটোকো ধন্যবাদ আৰু মাৰাটোকো ধন্যবাদ আৰু এটা গাইছ তামাম তাবু সাৱধান দেই মাৰ আর নামারবি আর হয়েছে আরে বহুত ভয় লাগে ফটো বুকু চুকু কপি গেছে মুখত যাব বলি গম পালি না একদম রিক্স হয় তামাম এনেকা কিন্তু ট্রাই নকরব কোনো ভাই মার হলো রিক্স লব নৰা না একদম রিক্স হয় বুঝি পালি না কিন্তু গাইস মজা লাগছে গাইস তামাম খতম তো কিছুমান বোমা লৈ আহিছে তো ভাইটি ক'লে তই ফুটা
এইফালে কি পিঠাগুড়ি তোমালোকে কেনেকৈ বনাব বিচাৰিছে বাপৰে বাপ। আজিৰ ভিডিঅ' ইমানে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। तो यार बस आज के लिए सिर्फ इतना ही। अगर तुम्हें ये वीडियो पसंद आई तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पे अपनी खट्टी गोली फेंक के मारो या फिर गाड़ी चढ़ा दो, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।